ছোৱালী মানুহৰ জীৱন। যেতিয়া ছোৱালী এজনী ঘৰ এখনত ডাঙৰ দীঘল হয়, তেতিয়া মাক দেউতাকৰ সন্মানৰ বাবে বা ককায়েক ভায়েকহঁতৰ সন্মানৰ বাবে কৰোঁ বুলিয়ে যিকোনো কাম এটা কৰিব নোৱাৰে, বহু কথা ভাবি চিন্তিহে কাম কিছুমান কৰিব লাগে। তাৰ পাছতে সেই ছোৱালীজনী যেতিয়া আন এখন ঘৰলৈ বিয়া হয়, সেই ঘৰখনতো তেওঁ সেই ঘৰৰ পৰিয়ালৰ মানুহৰ কথা, নিজৰ মানুহজনৰ কথা ভাবি চাই চিতি যিকোনো এটা কাম কৰিবলগীয়া হয়। সৰুতেতো পঢ়ি শুনি এইটো কৰিম সেইটো কৰিম, এইটো হ'ম বুলি ভাবি থাকে। কিন্তু যেতিয়া বিয়া হোৱাৰ পিছৰ সময়খিনি আহে, তেতিয়া আচলতে এনেকুৱা কিছুমান পৰিয়ালৰ দায়িত্ব বা নিজৰ ল'ৰা ছোৱালীৰ দায়িত্ব আহি পৰে, বা ছোৱালীজনীয়ে ইচ্ছা কৰিও সেই কামবোৰ কৰিব নোৱাৰে। এনেকুৱা নহয় যে প্ৰত্যেকজনী বোৱাৰীয়েককে মানুহে ঘৰতে বহাই ৰখাটো বিচাৰে, সেনেকুৱা নহয়। কিন্তু তেওঁ নিজৰ ল'ৰা ছোৱালীৰ পঢ়াৰ স্বাৰ্থত বা নিজৰ ল'ৰা ছোৱালীক ডাঙৰ কৰাৰ স্বাৰ্থতে সেইবোৰ কাম কৰাৰ পৰা নিজকে বঞ্চিত কৰি ৰাখে। তেওঁ ইচ্ছা সত্ত্বেও বাহিৰলৈ গৈ পেলাই যিকোনো কাম এটা কৰিব নোৱাৰে। মাক দেউতাকে ল'ৰা ছোৱালীৰ পৰা এটাই বিচাৰে যে তেওঁ সুসন্তান সুনাগৰিক হওক। কিন্তু কালক্ৰমত সেই সন্তানে যেতিয়া মাক বাপেকক এলাগী কৰে, নোচোৱাকৈ থাকে, আচলতে তাতকৈ দুখৰ কথা আৰু পৰিতাপৰ কথা একো হ'ব নোৱাৰে।